ইয়াত দেখিছে নহয় চক্ৰ বিহু ইয়াত সোমালে ফটকৈ ওলাব নোৱাৰি কমেও আধা ঘণ্টা লাগি যাব ইয়াত চক এই দুজনে সোমাই ওলাবই পৰা নাই ঘূৰিয়ে আছে ইয়াত চক কি ধুনীয়া শিবিৰ ইয়াত খৰাই ইয়াত দুজনা বাপ আছে ইয়াত এজন বাপে কৃষ্ণ আহক বাপ বুলি ধুনীয়াকৈ সম্ভাষণ জনাইছে আৰু এজনা বাপে খোল বজাই আছে ভিতৰত বহিবলৈ সুন্দৰকৈ বেঞ্চ পাৰি থোৱা আছে আৰু ফায়াৰৰ বাল্টিং আছে জুই জ্বলিলে নুমাবলৈ ইফালে তামোলৰ গছ খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ এয়া প্ৰতিনিধি শিবিৰৰ গেট নৰাৰে বনোৱা ময়ূৰ ইফালে গড় এশিঙীয়া গড় অসমৰ